নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এছামিজ এডুকেশ্যন চেনেলটোলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে ৰচনা কৰা আনন্দৰাম বৰুৱা নামৰ পাঠটিৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰসমূহ। তেনেহ'লে আহক সময় নষ্ট নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। ক অংশৰ অতি চমু প্ৰশ্ন। 1 নম্বৰ, আনন্দৰাম বৰুৱাৰ ক'ত জন্ম হৈছিল? উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নামে সৰু গাঁও এখনত আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল। 2 নম্বৰ, ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক'লৈ গৈছিল? উত্তৰ, ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল। 3 নম্বৰ, আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে? উত্তৰ, আনন্দৰাম বৰুৱাই মহাবীৰ চৰিত গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। 4 নম্বৰ, আনন্দৰাম কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা। উত্তৰ, আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিখ্যাত বিদেশী পণ্ডিত মেক্স মুলাৰে বিস্ময় মানিছিল। 5 নম্বৰ, আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল? উত্তৰ, আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম। এতিয়া আহিছোঁ খ অংশৰ চমু প্ৰশ্নৰ ফালে। 1 নম্বৰ, আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া? উত্তৰ, নিজ জন্মভূমি তথা পৰিয়ালৰ প্ৰতি থকা শ্ৰদ্ধা, দেশভক্তি, একাগ্ৰতা, পৰিশ্ৰম, মনোবল, কৰ্মস্পৃহা, অনুসন্ধান স্পৃহা আৰু তেওঁ দেখুৱাই যোৱা আদৰ্শবোৰ সদায় অনুকৰণ কৰিবলগীয়া। 2 নম্বৰ, আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহস কৰা নাছিল? উত্তৰ, আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় কম মানুহেহে ইউৰোপলৈ যাবলৈ সাহস কৰিছিল, কাৰণ পথ দুৰ্গম হোৱা বাবে মানুহে ভয় কৰিছিল। এনে ভয়ৰ বাহিৰেও বিৰাটলৈ গ'লে জাতি যোৱা ভয়তো মানুহৰ ইউৰোপলৈ যোৱা সাহস হোৱা নাছিল। 3 নম্বৰ, কেনেদৰে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল? উত্তৰ, আনন্দৰাম বৰুৱাই ভাৰতত বিখ্যাত পণ্ডিতসকলৰ শাৰীত বহিও দুৰ্লভেশ্বৰী আৰু গড়গামৰ পুত্ৰ তথা পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দিহে সন্তোষ লাভ কৰিছিল। 4 নম্বৰ, আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল, বুজাই লিখা। উত্তৰ, আনন্দৰাম যিদৰে প্ৰখ্যাত পণ্ডিত আছিল সেইদৰে আছিল দেশভক্তও। তেওঁ সদায় নিজ দেশৰ লোকসকলৰ সন্মান ৰক্ষা কৰিছিল। প্ৰাগজ্যোতিষপুৰ সম্ভৱ বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁৰ মহাবীৰ চৰিতৰ সংস্কৃত ব্যাখ্যাত নামৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ উল্লেখ কৰিছে। এনেদৰে নিজ দেশৰ উল্লেখ তেওঁ য'তেই সুবিধা পাইছে ত'তেই কৰিছে। এনেবোৰ কথাৰ দ্বাৰা আনন্দৰামৰ দেশপ্ৰেমৰ উপান পাব পাৰি। এতিয়া আহিছোঁ 5 নম্বৰ প্ৰশ্নৰ ফালে। কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব? উত্তৰ, কৰ্মৰ প্ৰতি থকা আনন্দৰাম বৰুৱাৰ একাগ্ৰ গুণ আৰু লগতে সংস্কৃতৰ গ্ৰন্থসমূহৰ কাৰণে তেওঁ সদায় পূজ্য হৈ থাকিব। আজিৰ ভিডিঅ'টোত ইমানেই। মই দীঘলীয়া প্ৰশ্নখিনি ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আপলোড দিম। আপোনালোকে এতিয়াও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে। আজিৰ ভিডিঅ'টোত ইমানেই। ধন্যবাদ।